নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গুৰেশ্বৰৰ মহৰীপাৰত উলিওৱা হয় এক বিশাল জোৰ সমদল। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত উত্তৰ বেটনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সহস্ৰাধিক ছাত্ৰ ছাত্ৰী নাগৰিকে সন্ধিয়া 5:30 উলিওৱা সমদলত বিজেপি আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তল কৰি তোলে। কা আমি নামানো, অবৈধ বাংলাদেশী হুঁচিয়াৰ, সৰ্বানন্দ হুঁচিয়াৰ, হিমন্ত বিশ্ব গৌবেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অসমৰ জনতাই অতি বিশ্বাসেৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক ভোট প্ৰদান কৰি চৰকাৰ গঠন কৰাত সহায় কৰিছিল আৰু এই চৰকাৰখনে আজি অসমীয়া ল'ৰাক হত্যা কৰিলে। হত্যা কৰি জোৰ জবৰদস্তি অসমীয়াই নিবিচৰা এখন আইন আমাৰ ওপৰত জাপি দিছে, যিখন আইন নেকি অসমৰ জনতাই, অসমৰ জনগণই, কোনো এজন অসমীয়াই মানি লোৱা নাই। তেনেকুৱা এখন আইন এই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে আৰু নৰেন্দ্ৰ মোদী, অমিত শ্বাহ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমাৰ ওপৰত এখন আইন জাপি দিছে, যিখন আইনে অসমৰ জনতাৰ, অসমৰ ভৱিষ্যতৰ যি সুৰক্ষা, এই সুৰক্ষা একেবাৰে নিষেধ কৰিব। বিজেপি চৰকাৰখনক ইয়াৰ পৰা পুলিয়ে পোখাই নচ্ছাত কৰিব। এই সংকল্প আমাৰ নহয়, এই সংকল্প অসমৰ জনগণৰ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ। গতিকে আজি আমি উত্তৰ বেটনা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও উত্তৰ বেটনা আঞ্চলিক অন্তৰ্গত ৰাইজে আজি সকীয়াই দিব বিচাৰিছে, আমি এই আইন নামানো, এই আইন কোনোপধ্যে মানি লোৱা নহ'ব। এই জাতিত ধ্বংসী আইন জাপি দিয়া চৰকাৰক আমি উচিত সময়ত উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি আমাৰ ৰাইজ সংকল্পবদ্ধ। অসম ছাত্ৰ সন্থা আৰু 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আমি উত্তৰ বেটনা আঞ্চলিক ছাত্ৰ সন্থাই আজি এই বিশাল জোৰ সমদলৰ আয়োজন কৰিছিলোঁ আৰু এই বিশাল জোৰ সমদলত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ। অগণন ৰাইজ আজি ওলাই আহিছে। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাইজে আজি ক্ষোভ প্ৰদান কৰি আমি কা নামানো, সকলোৰে মুখত খালি এটাই বাক্য, আমি কা নামানো, আমি কা নামানো। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ এই আক্ৰমণকাৰীসকলৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলাই আছে, এই আক্ৰমণ অতি সোনকালে বন্ধ হ'ব লাগিব। আৰু যদি এই ৰাইজে গণতান্ত্ৰিক আন্দোলনক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সঁহাৰি নজনায়, তেতিয়াহ'লে এই ৰাইজে এই গণতান্ত্ৰিক আন্দোলনৰ পিছত কিন্তু অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তুত হ'ব। তাৰ কাৰণে কিন্তু দায়ী হ'ব অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। আৰু কিছুদিন আগত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই যি মন্তব্য কৰিছিল, আন্দোলনকাৰীসকলক শিয়াল বুলি মন্তব্য কৰিছিল, তাৰ সেই ক্ষেত্ৰত মই এটা মন্তব্য কৰিব বিচাৰোঁ যে 100টামান শিয়ালে যদি একেলগে মাৰ বান্ধি ওলাই আহে, এটা বা দুটা কুকুৰে আগত ভুকি থাকিলেও একো কাম নহ'ব। তেওঁলোকে যিয়ে মন্তব্য নকৰে কিয় ৰাইজে কা মানি নলয়, স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি ওলাই আহিছে। আৰু গণতান্ত্ৰিক সংগ্ৰাম যেতিয়ালৈকে কা বাতিল কৰা নহয়, তেতিয়ালৈকে গণতান্ত্ৰিক সংগ্ৰাম চলি থাকিব। ডেস্ক ৰিপোৰ্ট, নিউজ এক্সপ্ৰেছ অসম।